নমস্কাৰ বন্ধু বান্ধৱীসকল, ইনফো ইন আছামিজ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আহক আজি আমি এটা নতুন ভিডিঅ' সম্পৰ্কে আলোচনা কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। প্ৰথমে আপোনালোকে আপোনালোকৰ ফোনত থকা কাইনমাষ্টাৰ এপটো খুলি ল'ব। যদি কাইনমাষ্টাৰ এপটো ইনষ্টল হৈ থকা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংকত গৈ প্লে ষ্ট'ৰৰ পৰা কাইনমাষ্টাৰ এপটো ডাউনলোড কৰিব পাৰিব। এতিয়া ইয়াত মাজৰ প্লাছ চিম্বলটোত টাচ কৰক। টাচ কৰিলে আপুনি 16:9 অ'কে কৰিব। এতিয়া মিডিয়াত যাব। মিডিয়াত যোৱাৰ পাছত বেকগ্ৰাউণ্ডত গৈ ব্লেক কালাৰৰ বেকগ্ৰাউণ্ড ছিলেক্ট কৰিব। বেকগ্ৰাউণ্ড ছিলেক্ট কৰাৰ পাছত আপুনি লেয়াৰ অপশ্যনত যাব। লেয়াৰ অপশ্যনত যোৱাৰ পাছত টেক্সটত অ'কে কৰি আপুনি যোনটো নামত আপোনাৰ ভিডিঅ'টো বনাব বিচাৰিছে সেই নামটো দিব। মই ইয়াত মোৰ ভাগৰ চেনেলৰ নামটো দিছোঁ ইনফো ইন আছামিজ, লিখি অ'কে কৰিব আৰু টেক্সটটো নিজৰ পচন্দ অনুযায়ী ডাঙৰ সৰু কৰি ল'ব। এতিয়া ফণ্টত গৈ যিকোনো এটা মনৰ পচন্দৰ ফণ্ট বাছি ল'ব। এতিয়া আকৌ লেয়াৰত গৈ মিডিয়াত যাব। মিডিয়াত যোৱাৰ পাছত আপুনি ইতিমধ্যে ডাউনলোড কৰি থোৱা ইমেজ ফাইলসমূহ ইনপুট কৰিব। মই মোৰ ভিডিঅ'টোত ব্যৱহাৰ কৰা ইমেজ ফাইলসমূহৰ লিংক ডেছক্ৰিপশ্যনত দি থৈছোঁ। আপোনালোকে সেই লিংকত গৈ ইমেজ ফাইলসমূহ ডাউনলোড কৰিব পাৰিব। আৰু ডাউনলোড কৰাৰ পিছত আপুনি নিজৰ ইচ্ছা অনুযায়ী চাইজসমূহ পজিশ্যন সকলোখিনি মিলাই ল'ব। একেধৰণে অডিঅ'ত অ'কে কৰি আপুনি আপোনাৰ নিজৰ পচন্দৰ গান ইনপুট কৰিব। আপুনি আপোনাৰ লেফ্ট ছাইডত থকা শ্বেয়াৰ বুটামটোত অ'কে কৰিলে এনেকুৱা এখন চাৰ্ট দেখিব। ইয়াত আপুনি ভিডিঅ' ৰিজলিউশ্যন বাছি লৈ এক্সপৰ্টত অ'কে কৰিলে আপোনাৰ ভিডিঅ'টো ছেভ হ'ব। ৰখাৰ পিছত আপুনি আকৌ কাইনমাষ্টাৰত যাব আৰু ইয়াতে মাজৰ প্লাছ চিনত অ'কে এছপেক্ট ৰেচিঅ' 16:9 ছিলেক্ট কৰিব। তাৰপিছত আপুনি মিডিয়াত পুনৰ যাব। মিডিয়াত যোৱাৰ পিছত আপুনি ইতিমধ্যে ডাউনলোড কৰি থোৱা ভিডিঅ' ইফেক্টটো বাছি ল'ব। মই ইয়াত যিটো ভিডিঅ' ইফেক্ট ইউজ কৰিছোঁ তাৰ ডাউনলোড লিংক ডেছক্ৰিপশ্যনত আছে আৰু আপোনালোকে সেই লিংকত গৈ ভিডিঅ' ইফেক্টটো ডাউনলোড কৰিব পাৰিব। এতিয়া আকৌ লেয়াৰত গৈ মিডিয়াত যাব। মিডিয়াত যোৱাৰ পাছত আপুনি ইতিমধ্যে আমি কাইনমাষ্টাৰৰ পৰা এক্সপৰ্ট কৰি থোৱা ভিডিঅ' ফাইলটো ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত আপুনি চাইজটো মিলাই ল'ব। লোৱাৰ পিছত আপুনি এতিয়া ক্ৰ'মা কিটোত অ'কে কৰিব আৰু ক্ৰ'মা কিটো এনাবল কৰি দিব। এতিয়া আকৌ সোঁ চাইডে থকা অপশ্যনখিনি তললৈ নিয়ক। তাত দেখিব ব্লেণ্ডিং, ইয়াত অ'কে কৰক। ব্লেণ্ডিঙত অ'কে কৰি ইয়াত থকা অপশ্যনসমূহৰ ভিতৰত মাল্টিপ্লাইটো ছিলেক্ট কৰিব। এই প্লে বটনত ক্লিক কৰি আপোনাৰ ভিডিঅ'টো কেনেকুৱা হৈছে চাব পাৰিব। লেফ্ট চাইডে থকা শ্বেয়াৰ বটনত অ'কে কৰি আপুনি ভিডিঅ' ৰিজলিউশ্যন বাছি লৈ এক্সপৰ্টত অ'কে কৰক। এক্সপৰ্টত অ'কে কৰি আপুনি ভিডিঅ'টো ছেভ কৰিব পাৰিব। এনেকৈ আপুনি নতুন নামত নতুন ভিডিঅ' বনাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।